বরজার প্রাইমারি জিন্দাবাদ বরজার প্রাইমারি জিন্দাবাদ জিন্দাবাদ নীতি আদৰ্শ প্ৰমোদ বড়োৰ যিখিনি তেওঁলোক 5 বছৰে কৰি যোৱা কাম আৰু স্পেচিয়েলি মুছলিম মানুহখিনিৰ বাবে BTCত যিখিনি কাম হৈছে হজৰ পৰা আৰম্ভ কৰি ভিজন ডকুমেণ্টৰ পৰা আৰম্ভ কৰি মিউজিয়ামৰ পৰা মানে এটাৰ পৰা এটা আমি মানে কৈ শেষ কৰিব নোৱাৰা কাম হৈছে সেইকাৰণে আজি আমাৰ মুছলিম কমিউনিটি হওক বেংগলী কমিউনিটি হওক বজাৰত যিখিনি মানুহ আজি জইন কৰিছে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ কামখিনি দেখি পেলাই তেওঁ কামৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি তেওঁলোক ওলাই আহিছে যে UPPL হৈ পেলাই এবাৰ আমি কাম কৰিম আৰু UPPLক এবাৰ পাঁচনৈ চেৰপাং সমষ্টিৰ পৰা জিকাই লৈ যাম বুলি তেওঁলোকে ওলাই আহিছে নতুনকৈ সোমাইছে এই দুখন সমষ্টি পুনৰ পাছতে কেনেধৰণে আশা কৰিছে এই প্ৰাইমাৰীৰ পৰা চাওক এতিয়া আমাৰ এই প্ৰাইমাৰীটোত আমি যি দেখিছোঁ আগত দলগাঁও সমষ্টিত আছিলে দলগাঁও সমষ্টিত যিটো ট্ৰেণ্ড আছিলে AUDF বা কংগ্ৰেছ বা BJP অলপ আছিলে কিন্তু যেতিয়াৰ পৰা আমাৰ ফালে সোমাইছে আমাৰ লগত বহুত মানুহ আহি পেলাই আমাৰ প্ৰাইমাৰী গঠন হৈছে বুথবিলাক গঠন হৈছে আমাৰ ইয়াতে 10টা বুথ আছে আৰু প্ৰাইমাৰীতে মানে সৰহ সংখ্যক মানুহ আছে আৰু আমাৰ এই যেতিয়াৰ পৰা আমাৰ লগত BTCত সোমাইছে তাৰ পৰা আমি যদি চাওঁ আমি 1500ৰো অধিক মানুহ আমাৰ দলত যোগদান কৰিছে গতিকে আমি ইয়াতে দিনক দিনে শক্তিশালী হৈ আছোঁ আৰু ইয়াতে আমি মেক্সিমাম ভোট 50%তকৈ ওপৰত ভোট আমি এবাৰ UPPL বৰঝাৰ প্ৰাইমাৰীৰ পৰা পাম বুলি আশা কৰিছোঁ আজি মোৰ দেন 300 জইন হৈছে আমাৰ যোৱাবাৰৰ আপুনি কেইদিনমান আগতে যদি চাই আপুনি সেইদিনা 200ৰ ওপৰত জইন হৈছিলে তাৰ আগত 700 হৈছে তাৰ আগতে এনেকুৱা জইন হৈছে আৰু 500-700 মানুহ ৰৈ আছে জইন কৰিবৰ কাৰণে আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ কোনোবা এজন ছিনিয়ৰ লিডাৰক এক্সপেক্ট কৰি আছোঁ তেওঁ ডেট দিলে আমি সেইটো জইনিঙো ল'ম গতিকে মানে একেৰাহে বহুত মানুহ আমি কণ্টিনিউৱাছলি আমাৰ লগত টাচত আছে আমিহে কেতিয়া ডেট দিব পৰা নাই কাৰণে কিছুমান জইনিং ডিলে হৈ আছে কিন্তু আমাৰ বৰঝাৰ যিটো প্ৰাইমাৰী গঠন হৈছে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাৰ যিটো টীম আছে এই টীমে দিন ৰাত কষ্ট কৰি পেলাই আজি এই ইয়াৰ যিটো বৰঝাৰৰ পৰিস্থিতিটো UPPLৰ কাৰণে বহুত ধুনীয়া কৰি দিছে ওভাৰঅল পাঁচনৈ চেৰপাং আমি যদি চাব যাওঁ এইবাৰ আমি পাঁচনৈ চেৰপাং UPPL জিকি যোৱাৰ পৰিৱেশ এটা হৈছে আৰু আমাৰ বেছি নহয় যদি আজিৰ ডেটত যদি ইলেকশ্যন হয় আমি 2-3 হাজাৰ ভোটত জিকি যাম আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আজি আমাৰ বহুত সংখ্যক মানুহ একেলগে জইন কৰিছে এইটো বৰঝাৰ অঞ্চলৰ বাবে এটা বিৰাট এটা সাফল্য বুলি ক'ব লাগিব আমি ইয়াত UPPLৰ যিটো সাংগঠনিক শক্তি আজি যথেষ্টখিনি বৃদ্ধি পাইছে কিমান কি আশা কৰিছে এবাৰ নতুনকৈ পাঁচনৈ চেৰপাং সমষ্টিত সোমাইছে গতিকে আপোনালোকৰ যে বৰঝাৰ যে প্ৰাইমাৰী আছে কিমান সংখ্যক ভোট UPPLত যাব বুলি ভাবিছে এইবাৰ বৰঝাৰ প্ৰাইমাৰীৰ অন্তৰ্গত গোটেইখিনি ভোটাৰে অতি উৎফুল্লিতভাৱে ৰখি আছে তেখেতে প্ৰথমবাৰৰ বাবে BTC ইলেকশ্যনত ভোট দিব আৰু তেখেতে ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আগ্ৰহী